Hey dosto, welcome to Sajid Vlog. আৰু আজি ফাইনালি আমি এখন আমচুৰ মিটিং পাতিছোঁ আৰু সেই মিটিঙত আজি উপস্থিত আছোঁ আমি আৰু আমাৰ আমচুৰত যে সব ইয়াতে উপস্থিত আছে অলৰেডি আৰু আমাৰ অতিথিসকলক আগবঢ়াবলৈ আমি ইয়াৰ পৰা বাইক লৈ আমাৰ প্ৰায় 3 কিলোমিটাৰমান যাম আমি আগুৱাই আনিবলৈ আমাৰ অতিথিসকলক আৰু ফাইনালি এতিয়া পিছ চাইডত চাব পাৰিছে আপোনালোকে বাইক লৈ পুৰা ৰেডি আছে আৰু চাই থাকক আমাৰ ব্লগ আৰু আমাৰ ব্লগৰ জৰিয়তে আৰু পিছফালে কি হৈ থাকিব আমাৰ ব্লগৰ জৰিয়তে আপোনালোকে জানিব তো বলক আৰু এতিয়া আপোনালোকে চাব পাৰিছে চাওক পিছ চাইডত পুৰা মানে লাইন ধৰি আছে বাইক আৰু এখন দুখন বাইক নহয় প্ৰায় বাইক আমি ৰেডি কৰিছোঁ আমাৰ অতিথিসকলক আগুৱাই আনিবলৈ আৰু এতিয়া পিছ চাইডে চাই আছে চবে বাইক লৈ ৰেডি আছে তো বলক আমাৰ ব্লগৰ জৰিয়তে পিছ চাইডটো আপোনালোকে দেখা পাব আৰু পিছত কি হ'ব আৰু ৰাস্তা ঘাটত কাটি আঞ্চলিক আমচু আহিছে বুলি গম পোৱা গৈছে আৰু আপোনালোকে চাব পাৰিছে পুৰা মানে এনজয়মেণ্ট কৰি আহি আছোঁ আমাৰ অতিথিসকলক আগবঢ়াবলৈ আৰু এটা আমাৰ ব্লগ চাই কেনেকুৱা লাগে রাইডিং করেন এটা আহি উপস্থিত হয়েছে আমার এসপি স্যার আর গোবিন্দ ডাঙরিয়া স্যার আমার বাড়িতে এক নম্বর চাইলে ফাইনালি এটা কাকি এক নম্বর চাইলে আহিছোঁ আমাৰ এসপি স্যাৰক আগুৱাই নিবলৈ আৰু এই আমাৰ এসপি স্যাৰে নগৰ পৰা আহিছে স্যাৰ আমাৰ মানে এসপি স্যাৰ নগৰ পৰা আহিছে ভালকৈ আপোনালোকে চাব পাৰিছে আমাৰ ব্লগৰ জৰিয়তে আপোনালোকে চাব পাৰিছে পুৰা মানে ষ্টিকাৰ লগা আছে আমচু বুলি ভাই মজা লাগিছে পুৰা চবে বাইক লৈ আহিছে আৰু আপোনালোকে চাব পাৰিছে পিছত মানে চব পালচাৰে হয় মানে ইয়াতে বেলেগ বাইক নাই চব বেছিভাগ পালচাৰ হয় লগতে আমাৰ ডিউক এখন আছে ডিউক লগতে আৰু চব পালচাৰ 150 নিউ মডেল মিলাই চব আছে আৰু বেলেগ বাইক নাই বেছিভাগ পালচাৰ আমাৰ টঙিয়াত বেছিভাগ পালচাৰ হৈছে পালচাৰ আৰু নতুন মানুহে ডিউক লৈ আছে কেটিএম লৈ আছে কিবা কিবি আৰু লৈ আছে সিহঁতে পুৰা বাইকৰ ওপৰত উঠি মানে সিহঁতে এলাউন্স কৰি আছে সিহঁতক Zindabad! 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 Long leg! থাৰ হয় এখন আৰু লগতে আৰু এইখন হৈছে আমাৰ এসপি ছাৰৰ থাৰ হয় এইখন আৰু লগত আপোনালোকে দেখিব পাৰিছে তেওঁলোক আহিছে এতিয়া আৰু এসপি ছাৰৰ লগত এতিয়া মানে
জিন্দাবাদ জিন্দাবাদ ওয়েলকাম ওয়েলকাম নাই ভাই এখন ইনোভা হয় এখন আর্টিকা নহয় দূৰৰ পৰা আৰ্টিকা নিচিনা দেখা যায় কিন্তু আৰ্টিকা নহয় এখন আৰু এইখন হৈছে থাৰ আৰু এছ পি ছাৰ আহিব এতিয়া আমি ক'বলৈ যাওঁ যে এই আমচুৰ এই সময়ত গৰাকী কোঅৰ্ডিনেটৰ আছিল তেখেতৰ লগত গৈ পেলাই বুজাবুজিৰ মাজেৰে আলোচনাৰ মাজেৰে কামখিনি সহজ কৰি লৈ আহিম মুঠতে আমি দেখা পাইছোঁ যে সংখ্যালঘুসকলৰ ক্ষেত্ৰত আমচুৱে প্ৰত্যেকটো ক্ষেত্ৰতেই মাত মাতি আহিছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতেই সকলোকে সহায় কৰি আহিছে দুটা চলিছে আমাৰ বিশেষকৈ যিখন নৱনিৰ্বাচিত ঘৰটি উঠাব লাগিব সেই চিন্তাধাৰাটো আমাৰ মগজুত